Hello everyone, welcome to Pariksha Mitra. আমি DHSৰ যিমান কিটা Grade-III প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আছিল তাৰ পৰা ইংলিছৰ কোৱেশ্চন কেটা আমি একলগতে ডিসকাস কৰি আছো যত আমি অলৰেডি 80টা কোৱেশ্চন ডিসকাস কৰিলো দুটা পাৰ্টত কৰিছো ভিডিও কেটা এটা 40টা কৈ আছিল কোৱেশ্চন সো এই ভিডিওটোত আমি 81 নম্বৰ কোৱেশ্চনৰ পৰা 120 লৈকে ইয়াত আমি ডিসকাস কৰিম সো যদি আগৰ পাৰ্ট কিটা চোৱা নাই তেনেহলে এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰা এই ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া হৈছে আগৰ পাৰ্ট কিটাৰ তাৰ পৰা গৈ ভিডিও কেটা সিৰিয়ালি চাব পাৰিবা আৰু লগতে আমাৰ এই চেনেলত অসম ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ বাবে বিভিন্ন ভিডিওসমূহ আপলোড কৰা হৈ আছে যেনে অসমৰ ইতিহাস অসমৰ ভূগোল ৰিজনিং আৰু সায়েন্স এই সাবজেক্ট কেটাৰ অলৰেডি ভিডিও আপলোড হৈ আছে যদি চোৱা নাই তেনেহলে এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰা ইয়াৰো লিংক এই ডেসক্ৰিপচনত পাই যাবা ইয়াৰ প্লেলিষ্ট বনাই দিয়া হৈছে সো আজিৰ ডিসকাশনটো স্টাৰ্ট কৰাৰ আগতে যদি আপুনি আজি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি ভিডিওটো ভাল লাগে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা সো আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কমপ্লিট দা ফ্ৰেজ এই ফ্ৰেজটো কমপ্লিট কৰিব লাগে ফেদাৰ ইন দা ড্যাশ সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন এ দিছে হেড বি দিছে কেপ সি দিছে উইংস আৰু ডি দিছে হাউস সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা লাইভ সেকশনত সো ইয়াৰ আনসাৰ যিসকলে অপচন বি কৰি আছে কেপ তেওঁলোকৰ আনসাৰ কাৰেক্ট ফেদাৰ ইন দা কেপ আৰু ফেদাৰ ইন দা কেপ মানে কি বুজায় प्राउड फील करा बा गौरव प्राउड बुझाय फेदर इन द कैप नेक्स्ट क्वेश्चन चाও আমি क्वेश्चन नंबर 82 यूज द करेक्ट डिटरमिनर टू कंप्लीट द सेंटेंस আমি ইয়াত ডিটারমিনার বহাব লাগে হি ওয়াজ ড্যাশ ফার্স্ট ম্যান টু অ্যারাইভ এট द শো অপশন দিছে দা বি দিছে এ সি দিছে মোস্ট আৰু ডি দিছে এন সো ইয়াৰ কারেক্ট आंसर কি হ'ব তেও আসিলে প্ৰথম ব্যক্তি যিজন শোলৈ আহিছিলে সো ইয়াত আমি কি বহাম ইয়াত যিসকল অপচন এ কৰি আছে দা তেওঁলোকৰ আনসাৰ কাৰেক্ট হি ওয়াজ দা ফার্স্ট ম্যান টু অ্যারাইভ এট দা শো দা হবে ইয়াৰ কারেক্ট আনসার নেক্সট কোয়েশ্চন চাও আমি কোয়েশ্চন নাম্বার 83 ইউজ দা কারেক্ট ওয়ার্ড টু কমপ্লিট দা সেন্টেন্স দ্য বেস্ট ওয়ে টু গেট রিড অফ দিস ড্যাশ সাইকেল ইজ টু অ্যাভয়েড বাইং লটারি টিকেটস ইয়াত আমি কি বহালে এই লাইনটো সম্পূৰ্ণ হ'ব মানে কি কৈছে ইয়াত দা বেস্ট ওয়ে টু গেট ৰিড অফ দিস ড্যাশ সাইকেল মানে এই দুষ্ট চক্ৰটোৰ পৰা হাত খাৰিবলৈ এটা একমাত্ৰ উপায় হৈছে লটাৰী টিকেট কিনা বন্ধ কৰি দিয়া সো ইয়াত কোনটো শব্দই দুষ্ট চক্ৰ বুজাই আছে হেতু আমি ইয়াত বহাব লাগে সো কারেক্ট আনসার কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা সো ইয়াৰ আনসার যিসকলে অপশন এ কৰি আছে ভিচিয়াস তেওঁলোকৰ আনসার কারেক্ট অপশন এ হ'ব ইয়াৰ কারেক্ট আনসার আৰু ভিচিয়াস মানে কি বুজায় দুষ্ট নেক্সট কোয়েশ্চন চাও আমি কোয়েশ্চন নাম্বার 84 হোয়াট ইজ দা প্লুরাল অফ ক্রাইটেরিয়ন এই ক্রাইটেরিয়ন শব্দটোৰ বহুবচন কি হ'ব অপশন সমূহৰ পৰা কারেক্ট আনসার কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা আৰু অপশন কেটা বা আনসার কেটা কৰোতে ইয়াৰ স্পেলিং টু চাই লবা কিছুমানত স্পেলিং খেলিমেলি কৈ দিয়া হৈছে সো ইয়াৰ আনসার যিসকলে অপশন সি কৰি আছে ক্রাইটেরিয়া তেওঁলোকৰ আনসার কারেক্ট অপশন সি হ'ব ইয়াত কারেক্ট আনসার নেক্সট কোয়েশ্চন চাও আমি কোয়েশ্চন নাম্বার 85 হোয়াট ইজ দা সিনোনিম অফ সাবস্টিটিউট এই সাবস্টিটিউট শব্দটোৰ সমার্থক শব্দ কি হ'ব অপশন এ দিছে এলাইক বি দিছে রিপ্লেস সি দিছে নেক্সট আৰু ডি দিছে সাবমিট সো ইয়াৰ কারেক্ট আনসার কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা আৰু এই আটাইকেইটা কোয়েশ্চন প্ৰিভিয়াছ ইয়াৰৰ পৰা লোৱা হৈছে সো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যিসকলে এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিয়া যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো সাবস্টিটিউটৰ সিনোনিম হৈছে যিসকলে অপশন বি কৰি আছে ৰিপ্লেস তেওঁলোকৰ আনসার কারেক্ট সাবস্টিটিউট মানে রিপ্লেস করা বুঝায় নেক্সট কোয়েশ্চন চাও আমি কোয়েশ্চন নাম্বার 86 হোয়াট ইজ দ্য পাস্ট টেন্স অফ বাইট বাইট শব্দটোৰ পাস্ট টেন্স কি হ'ব অপশন এ দিছে বিট বি দিছে বাইট সি দিছে বিটেন আৰু ডি দিছে বোট সো ইয়াৰ কারেক্ট আনসার কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা সো ইয়াৰ আনসার যিসকলে অপশন এ কৰি আছে বাইট বি আই টি তেওঁলোকৰ আনসার কারেক্ট Next question চাও আমি question number 87 what is the single word for the phrase in spite of এই in spite of এর বাবে আমি
তলৰ পৰা কোনটো এটা শব্দ ব্যৱহাৰ কৰিব পাৰো অপচন এ দিছে not withstanding বি দিছে bearing সি দিছে considering আৰু ডি দিছে pending in spite of মানে কি সত্ত্বেও বুজায় in spite of this ইয়াৰ সত্ত্বেও সো ইয়াৰ আনসাৰ কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা ইয়াৰ আনসাৰ যিসকল অপচন এ কৰি আছা not withstanding তেওঁলোকৰ আনসাৰ কাৰেক্ট এ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 88 what is the plural of commander in chief commander in chief or এই শব্দটোৰ বহুবচন কি হ'ব এই অপচন সমূহৰ পৰা কোনটো কাৰেক্ট হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা আৰু ইয়াৰ স্পেলিংটো চাবা সো ইয়াৰ আনসাৰ যিসকলে অপচন ডি কৰি আছা কমান্ডাৰ্স ইন চিফ তেওঁলোকৰ আনসাৰ কাৰেক্ট অপচন ডি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 89 দা সিনোনিম অফ ৰিকলচিট্ৰেন্ট ৰিকলচিট্ৰেন্ট শব্দটোৰ সমাৰ্থক শব্দ কি হ'ব আৰু ৰিকলচিট্ৰেন্ট মানে কি এটো মানে জিদ্দি জিদ কৰি থকা ৰিকলচিট্ৰেন্ট বুজায় আৰু ইয়াৰ আনসাৰ যিসকল অপচন সি কৰি আছে অবস্টিনেট অবস্টিনেট মানেও জিদ্দি বুজায় সো ইয়াৰো কাৰেক্ট সমাৰ্থক শব্দটো হ'ব অবস্টিনেট নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 90 দা এন্টোনিম অফ ইন্টেনশনাল ইন্টেনশনাল শব্দটোৰ বিপৰীত শব্দ কি হ'ব আৰু ইন্টেনশনাল মানে কি ইন্টেনশনাল মানে জানি বুজি কৰাক ইন্টেনশনাল বুলি কোৱা হয় সো ইয়াৰ বিপৰীত শব্দটো কোনটো হ'ব কমেন্ট কৰা সো ইয়াৰ আনসাৰ যিসকলে অপচন এ কৰি আছে এক্সিডেন্টাল তেওঁলোকৰ আনসাৰ কাৰেক্ট ইন্টেনশনালৰ বিপৰীত হ'ব এক্সিডেন্টাল ইন্টেনশনাল মানে জানি বুজি কৰা কাম আৰু এক্সিডেন্টাল মানে অজ্ঞানত হোৱা কাম নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 91 কমপ্লিট দা ফলোইং proverb beggars cannot be dash এটো আমি সম্পূৰ্ণ কৰিব লাগে beggars cannot be dash যিসকলে বিচাৰি খায় যাক বেগাৰ বুলি কোৱা হয় ভিখাৰী বুলি কোৱা হয় তেওঁলোক কি হ'ব নোৱাৰে যিসকলে বিচাৰি খায় বা ভিক্ষা কৰি খায় তেওঁলোক চুজাৰ্স হ'ব নোৱাৰে মানে তেওঁলোকে চুজ কৰিব নোৱাৰে যে আমাক কি লাগে বা তেওঁলোকক কি লাগে তেওঁলোকে চুজ কৰিব নোৱাৰে যি মানুহে দিয়ে সেইটোৱে গ্ৰহণ কৰিব লাগিব সো ইয়াৰ পাৰফেক্ট ওয়াৰ্ডটো হ'ব ডি চুজাৰ্স বেগাৰ্স ক্যান নট বি চুজাৰ্স Next question চাও আমি question number 92 what is the young one of eagle called eagleৰ সৰু পোৱালিক কি বুলি কোৱা হয় বা সৰু ইগলক কি বুলি কোৱা হয় সো ইয়াৰ আনসাৰটো কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা সো ইয়াৰ আনসাৰ যিসকলে অপচন বি কৰি আছে ইগলেট তেওঁলোকৰ আনসাৰ কাৰেক্ট ইগলৰ সৰু পোৱালিক বা সৰু ইগলক ইগলেট বুলি কোৱা হয় Next question so ami question number 93 complete the following sentence I have a friend dash can help so yat kuntu bohale ei sentence to সম্পূৰ্ণ হ'ব comment কৰা live sectionত so ইয়াৰ answer ji হকল option b কৰি আছা who I have a friend who can help তেওঁলোকৰ answer correct Next question so ami question number 94 complete the following sentence you will have to pull dash together so yat ki bohale ei line to সম্পূৰ্ণ হ'ব option dise themselves b dise himself c dise yourself আৰু d dise you so comment kora ইয়াৰ answer to so ইয়াৰ answer যিসকল অপচন সি কৰি আছা yourself you have to pull yourself together তেওঁলোকৰ answer correct next question চাও আমি question number 95 so next question লৈ যোৱাৰ আগতে যিসকল এতিয়ালৈকে পৰীক্ষা মিত্ৰ নামৰ এপটো ইনষ্টল কৰা নাই এপটো ইনষ্টল কৰি লিওৱা এই এপটো অলৰেডি প্লে ষ্টৰত আছে তাৰ পৰা গৈ এপটো ইনষ্টল কৰিব পাৰিবা অথবা এই ভিডিওটোৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া হৈছে তাত ক্লিক কৰিলেও ইনষ্টল কৰিব পাৰিবা আৰু আমাৰ পিডিএফ সমূহ ইয়াৰ ক্লাছ নোটছ সমূহ আজিৰ পৰা বা এতিয়াৰ পৰা কত দিয়া হৈ আছে পৰীক্ষা মিত্ৰ নামৰ এপত দিয়া হ'ব সো যদি পিডিএফ লব বিচাৰে তেনেহলে এপটো ইনষ্টল কৰি লোৱা আৰু আমাৰ এপত এটা মক টেষ্ট চলি আছে যেটো DHS Grade-III ৰ বাবে
Grade-IV, Grade-III আৰু ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ বাবে মক টেষ্ট চলি আছে যাৰ প্ৰাইচ ৰখা হৈছে 199 কিন্তু যদি এই কেইদিনমানত অফাৰ চলি আছে 149ত ল'ব পাৰে যদি এতিয়া পাৰচেজ কৰে সো এই অফাৰটো সীমিত সময়ৰ বাবে আছে পলম নকৰাকৈ পাৰচেজ কৰি লোৱা সো নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 95 হোৱাট ইজ দ্য সুপাৰলেটিভ ফৰ্ম অফ shy এই shy শব্দটোৰ সুপাৰলেটিভ ডিগ্ৰী কি হ'ব কমেন্ট কৰা ইয়াৰ এনসাৰটো তো যিসকলে ইয়াৰ এনসাৰ অপশন এ কৰি আছা shyest তেওঁলোকৰ এনসাৰ কাৰেক্ট নেক্সট কোৱেশ্চন চাও আমি কমপ্লিট দ্য ফলোইং ইডিয়ম এইটো আকৌ আমি ইয়াত কি বহালে এই ইডিয়মটো সম্পূৰ্ণ হ'ব এট দ্য ড্ৰপ অফ ড্যাশ ইয়াত কি বহিলে বা বহালে এই ইডিয়মটো সম্পূৰ্ণ হ'ব অপশন দিছে ষ্টোন বি দিছে হেড সি দিছে লিফ ডি দিছে বিল্ডিং এট দ্য ড্ৰপ অফ যিসকলে বি কৰি আছা হেড তেওঁলোকৰ এনসাৰ কাৰেক্ট এট দ্য ড্ৰপ অফ হেড আৰু এট দ্য ড্ৰপ অফ হেড মানে কি বুজায় অতি সোনকালে এই ইডিয়মটোৱে বুজায় এট দ্য ড্ৰপ অফ হেড নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 97 ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ ফ্ৰম দ্য ফলোইং মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড ইয়াত কি বহিব অপশ্যন দিছে দ্য এ most none of the above মনত ৰাখিবা সদায় সুপাৰলেটিভ ডিগ্ৰীৰ লগত সদায় কি বহে দা যেনে দা লংগেষ্ট দা হাইয়েষ্ট দা বিগেষ্ট তো এনেকৈ যিবিলাক সুপাৰলেটিভ শব্দ আছে তাৰ লগত সদায় কি বহে দা বহে সো মাউণ্ট এভাৰেষ্ট ইয়াত অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট এনসাৰ Next question চাও আমি 98 use the correct word to complete the sentence nobody has dash to the prison ইয়াত কি বহালে এই সেন্টেন্সটো সম্পূৰ্ণ হ'ব অপশন দিছে accept বি দিছে accept সি দিছে access আৰু ডি দিছে access এই শব্দকেইটা উচ্চাৰণ একে হলেও ইয়াৰ মিনিংটো অৰ্থকেইটা বেলেগ হয় ইয়াৰ অৰ্থকেইটা বেলেগ হয় একসেপ্ট মানে কি উপৰিও বা বাহিৰে যেনে এভৰিওয়ান এক্সাম্পল যদি আমি লও এভৰিওয়ান ক্যান কাম except Hari মানে কি বুজায় সকলো আহিব পাৰে হৰিৰ বাহিৰে হৰি আহিব নোৱাৰে বাকি সকলো আহিব পাৰে accept মানে কি বুজায় এই acceptটোৱে বুজায় গ্ৰহণ কৰা এই accessটোৱে অধিক বুজায় এইটো কি বুজায় গ্ৰহণ কৰা এই accessটোৱে অধিক পৰিমাণ বুজায় আৰু এই accessটোৱে পাৰমিশন বা অনুমোদন দিয়া বুজায় অনুমোদন দিয়া বুজায় যাক আমি পারমিশন বুলি কও পারমিশন দিয়া বুজায় সো nobody has dash to the prison ইয়াত কি হ'ব nobody has access to the prison মানে জেলৰ ভিতৰত কাৰোবাক access কৰিব দিয়া নহব অপশন ডি হ'ব পারমিশন হুমাৰ পারমিশন দিয়া নহব সো অপশন ডি হ'ব ইয়াৰ কারেক্ট आंसर access নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 99 The synonym of ponder is ponder শব্দটোৰ synonym কি হ'ব ওকে ponder শব্দটোৰ synonym কৰিবলৈ হলে আমি জানিব লাগিব ইয়াৰ মানে কি হয় ponderৰ মানে কি বুজায় ponder মানে চিন্তা কৰা বা বিবেচনা কৰা বুজায় ponder চিন্তা কৰা বা বিবেচনা কৰা সো ইয়াৰ কোনটোৱে সেম অৰ্থ বুজাব হেতু হ'ব ইয়াৰ কারেক্ট आंसर সো ইয়াৰ आंसर কি হ'ব কমেন্ট কৰিবলৈ চেষ্টা কৰা যিসকলে ইয়াৰ आंसर অপশন বি কৰি আছা ruminate তেওঁলোকৰ आंसर কারেক্ট এইটোৱে চিন্তা কৰা বা বিবেচনা কৰা বুজায় নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 100 the antonym of insolvent is insolvent মানে কি বুজায়
সো 1 নম্বৰ কুৱেশ্যনটো পোৱাৰ বাবে ভিডিঅ'টো লাইক কৰি দিয়া যিসকলে এতিয়ালৈকে লাইক কৰা নাই শ্বেয়াৰ কৰি দিবা নিজৰ গ্ৰুপসমূহত সো ইনসলভেন্টৰ এন্টোনিম বিপৰীত শব্দ কি হ'ব ইনসলভেন্ট মানে কি বুজায় যাৰ টকা নাই বা একেবাৰে সকলো নাইকিয়া হৈ আছে তেওঁলোকক ইনসলভেন্ট বুলি বুজাব পাৰো আমি সো ইয়াৰ আনসাৰ কি হ'ব কমেন্ট কৰা লাইভ সেকশনত আৰু যদি ইয়াৰ সিনোনিম খুদিলে হয় ইনসলভেন্টৰ সিনোনিম তেতিয়া আনসাৰটো ব্যাংক্রাফ্ট হলে হয় যদি সিনোনিম খুদিলে হয় কিন্তু ইয়াত কি খুদিছে এন্টোনিম মানে বিপৰীত শব্দ কোনটো হ'ব অপশন সি হ'ব ইয়াৰ কারেক্ট আনসার ওয়েলদি ইনসলভেন্টৰ বিপৰীত শব্দ হৈছে ওয়েলদি আৰু ইয়াৰ সিনোনিম মানে সমাৰ্থক শব্দ হ'ব ব্যাংক্রাফ্ট নেক্সট কোয়েশ্চন চাও আমি কোয়েশ্চন নম্বৰ 101 কমপ্লিট দ্য ইংলিশ proverb a rolling stone gathers no dash এই ইয়াত কি বহালে এই proverbটো সম্পূৰ্ণ হ'ব wealthy moss words wood সো ইয়াৰ আনসাৰ যিসকল অপশন বি কৰি আছে moss তেওঁলোকৰ আনসাৰ কারেক্ট a rolling stone gathers no moss মানে কি বুজায় ঘূৰ্ণন খাই থকা পাথৰ এটাত খেলাই নবহে মানে যদি ইয়াৰ অৰ্থ বুজিব যাও আমি কিবা এটা বস্তু যদি ব্যৱহাৰ কৰি থকা হয় হেতু চলি থাকে বা ভাল অৱস্থাত থাকে যদি ইয়াক আমি ব্যৱহাৰ কৰা বন্ধ কৰি দিও হেতু বেয়া হ'ব পাৰে যেনে তৰৱালৰ যেটো ধাৰ আছে যদি আমি হেতু তৰৱালটো ব্যৱহাৰ কৰো তেতিয়া হলে সেই তৰৱালটো ভালে থাকিব যদি আমি ইয়াক ব্যৱহাৰ নকৰো তেনেহলে ইয়াত জং ধৰি যাব হে এইটোৱে বুজোৱা হয় এ রোলিং স্টোন গ্যাদার্স নো মস নেক্সট কোয়েশ্চন চাও আমি কোয়েশ্চন নম্বৰ 102 কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কারেক্ট ডিটারমিনার ইয়াত আমি ডিটারমিনার বহাব লাগে প্লিজ গিভ আস ড্যাশ হেল্প সো ইয়াৰ আনসাৰ যিসকলে অপশন এ কৰি আছে অলৰেডি মই আনসাৰটো কবলৈ লৈছিলো সাম হেল্প প্লিজ গিভ আস সাম হেল্প Next question saw ami question number 103 complete the following sentence using correct preposition the spider crawled slowly dash the banister so your answer ki hobo along the banister the spider crawled slowly along the banister next question saw ami question number 104 what is the plural of trout এই ট্রোথ শব্দটোৰ বহুবচন কি হ'ব সো ইয়াৰ বহুবচনটো অপচন সমূহৰ পৰা কারেক্ট আনসাৰ কৰিবলৈ চেষ্টা কৰা সো ইয়াৰ আনসাৰ যিসকল অপচন বি কৰি আছে ট্রোট তেওঁলোকৰ আনসাৰ কারেক্ট 104 ৰ আনসাৰ ট্রোট ট্রোটৰ বহুবচন হৈছে ট্রোট নেক্সট কোৱেশ্চন চাও আমি হোৱাট ইজ দ্য এডভাৰ্ব অফ টেৰিবল টেৰিবল শব্দটোৰ এডভাৰ্ব কি হ'ব সো ইয়াৰ আনসাৰ যিসকলে অপশন সি কৰি আছে তেওঁলোকৰ আনসাৰ কারেক্ট টেৰিবলি সাধাৰণতে যেতিয়া এডভাৰ্ব খুদে তেতিয়া আই এল ওয়াই হয় বা এল এল ওয়াই হয় নেক্সট কোৱেশ্চন চাও আমি 106 I have not lost dash of my books I have not lost ইয়াৰ কোনটো ডিটারমিনার বহিব ইয়াত some any many much so ইয়াত আনসার যিসকল অপশন বি কৰি আছে I have not lost any of my books মানে মই মোৰ এটাও কিতাপ হেৰুৱা নাই নেক্সট কোৱেশ্চন চাও আমি there are only dash girls in the class so only লগত কি বহে সো ইয়াৰ আনসাৰ যিসকল অপশন বি কৰি আছে এফ ইউ তেওঁলোকৰ আনসাৰ কারেক্ট সদায় মনত ৰাখিবা অনলি লগত এফ ইউ বহে নেক্সট কোৱেশ্চন চাও আমি এফ ইউ বা ডিপেন্ড কৰে সেন্টেন্সৰ ওপৰত মানে এফ ইউ এ লিটল এই কিটা বহে নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 108 his father is FRCS so ইয়াত কি বহিব and the a or all যেতিয়া শর্ট ফর্মত আহে তেতিয়া কি বহে ইয়াৰ আনসাৰ যিসকল অপশন এ কৰি আছে and তেওঁলোকৰ আনসাৰ কারেক্ট his father and FRCS আৰু এটা এক্সাম্পল প্ৰায় দেখা যায়
হি ইজ ডেশ এম কমা এ তো তেতিয়াও এনসাৰ কি হ'ব হি ইজ এন এম এ নেক্সট কুৱেশ্যন চাওঁ আমি কুৱেশ্যন নম্বৰ 109 হি ইজ ডেশ হেপিয়াৰ দেন বিফ'ৰ ইয়াত কি বহালে এইটো সম্পূৰ্ণ হ'ব মোৰ মেনি মাছ ভেৰি তেওঁ আগতকৈ সুখী আছে চ' ইয়াৰ এনসাৰ কি হ'ব কোনটো বহাব পাৰি আমি ইয়াত আমি পৰিমাণ কাউণ্ট কৰিব নোৱাৰোঁ তেতিয়া এনসাৰ কি হয় মাছ হি ইজ মাছ হেপিয়াৰ দেন বিফ'ৰ নেক্সট কুৱেশ্যন চাওঁ আমি 110 হি ডেশ এ বুক ৱেন আই চ' হিম এইটো টেন্সৰ পৰা আহিছে ইয়াত টেন্স ব্যৱহাৰ কৰিব লাগে হি ডেশ এ বুকছ ৱেন আই চ' হিম ইয়াত কোনটো হ'ব ইজ ৰিডিং ৱাজ ৰিডিং ৱেৰ ৰিডিং হেড বিন ৰিডিং চ' ইয়াৰ এনসাৰ যিসকলে অপশ্যন বি কৰি আছা হি ৱাজ ৰিডিং তেওঁলোকৰ এনসাৰ কাৰেক্ট ৱাজ ৰিডিং কিয় হৈছে কাৰণ এইটো পাষ্ট কণ্টিনিউৱাছ হৈ আছে অলৰেডি ইয়াত পাষ্ট আছে তেনেহ'লে ইয়াত কি হ'ব পাষ্ট কণ্টিনিউৱাছ নেক্সট কুৱেশ্যন চাওঁ আমি 111 শ্বি ডেশ দিছ প্লেচ এন আৱাৰ এগো তাই 1 ঘণ্টা আগত এই ঠাইটো এৰিলে চ' ইয়াত কি হ'ব হেজ লেফ্ট ৱাজ লেফ্ট লেফ্ট হেড লেফ্ট আৰু এন আৱাৰ এগো মানে কোনটো টেন্স বুজাই আছে ইয়াত পাষ্ট টেন্স বা চিম্পল পাষ্ট বুজাই আছে পাষ্ট ইনডিফিনিট বা চিম্পল পাষ্ট তো চিম্পল পাষ্ট হ'লে কি হ'ব লেফ্ট অনলি লেফ্ট লিভৰ পাষ্ট টেন্স হ'ব ইয়াত লেফ্ট শ্বি লেফ্ট দিছ প্লেচ এন আৱাৰ এগো নেক্সট কুৱেশ্যন চাওঁ আমি 112 দ্য বয় ডেশ ফৰ লাষ্ট 5 hours লাষ্ট 5 hours ইয়াত কি হ'ব হেভ বিন ৰিডিং ৱাজ ৰিডিং হেজ বিন ৰিডিং ৱাজ ৰিডিং দুবাৰ আহি গ'ল চ' ইয়াৰ এনসাৰ কি হ'ব কমেণ্ট কৰিবলৈ চেষ্টা কৰা এইটো কোনটো টেন্স হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ দ্য বয় হেজ বিন ৰিডিং অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ ল'ৰাজনে লাষ্ট বা যোৱা 5 ঘণ্টাৰ পৰা পঢ়ি আছে আৰু ইয়াত হেজ বিন কিয় হৈছে কাৰণ ইয়াত থাৰ্ড পাৰ্চন আছে থাৰ্ড পাৰ্চনৰ লগত এলৱেজ কি বহে হেজ নেক্সট কুৱেশ্যন চাওঁ আমি কুৱেশ্যন নম্বৰ 113 চি ইউজুৱেলি ডেশ টু স্কুল বাই বাছ ইউজুৱেলি এই শব্দটোৱে কোনটো টেন্স বুজাই আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাৰ্ড পাৰ্চনৰ কি বহে এইটো কি হ'ব she usually goes বাৰ্বৰ লগত es বহে she usually goes to school by bus next question চাও আমি 114 what is the adverb of heavy শব্দটোৰ adverb কি হ'ব মই কি কৈছিলো যেতিয়া adverb হয় either ly বা illy বা lly হয় so ইয়াত কি হ'ব এটো কারেক্ট आंसर কি হ'ব কমেন্ট কৰিব চেষ্টা কৰা what is the adverb of heavy so ইয়াৰ आंसर যি সকলো অপচন বি সি কৰি আছা heavily তেওঁলোকৰ आंसर কারেক্ট নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 115 childrens are fond dash ice cream এনে ধৰণৰ কোৱেশ্চন আমি লাষ্ট যেটো ক্লাস কৰিছো তাত ডিসকাস কৰিছিলো ফন্ডৰ লগত কি বহে মই কৈছিলো fond of The children are fond of ice cream. Next question saw me. Question number 116. Shoes are made dash leather. Leather jetia made aru leather ahe tetia answer ki hoy on in off or with. Shoes are made of. Jetia leather ullekh ahe tetia answer ki hoy made of hoy. Next question saw ami cigarette is injurious to dash etu ami praye paisu aru hokolore etu correct hoboi so live section ot yar answer to kori dia hokole ebar cigarette is injurious to health next question saw ami 118 we should work on a certain dash in our life ami amar jibonot eta
নিৰ্দিষ্ট নীতিৰ ওপৰত কাম কৰিব লাগে সো ইয়াত কোনটো শব্দই নীতি বুজায় ওয়ান দিছে প্ৰিন্সিপাল এটো শব্দই ৰং এটো প্ৰিন্সিপাল নামৰ কোনো শব্দই নাই ইয়াত দিছে প্ৰিন্সিপালস অৰ প্ৰিন্সিপাল ওকে এই দুটোৰ মাজত ডিফাৰেন্সটো কি যেটো প্ৰিন্সিপাল হয় প্ৰিন্সিপিএলই এটোৱে নীতি বুজায় এটোৱে নীতি বুজায় আৰু এই প্ৰিন্সি এটো সি হ'ব এই প্ৰিন্সিপালে কি বুজায় অধ্যক্ষ বুজায় এই প্ৰিন্সিপালে অধ্যক্ষ বুজায় আৰু যেটো এলি আছে এটোৱে নীতি বুজায় সো ইয়াত কিহৰ কথা কৈ আছে নীতিৰ কথা কৈ আছে গতিকে এলি টু হ'ব প্ৰিন্সিপাল অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আমি এটা নিৰ্দিষ্ট নীতিৰ ওপৰত আমাৰ জীৱনত কাম কৰিব লাগে নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 119 there are 7 days in a week ওকে উইক মই কৈ দিলো এতিয়া কোনটো হ'ব ইয়াৰ পৰা কোনটোৱে উইক বুজায় সপ্তাহ বুজায় কোনটোৱে সো ইয়াৰ আনসাৰ কমেন্ট কৰিবলৈ চেষ্টা কৰা সো ইয়াৰ আনসাৰ যিসকল অপচন বি কৰি আছা WEE কে তোলকৰ আনসাৰ কাৰেক্ট এই WEE কে সপ্তাহ বুজায় আৰু এইটো কি বুজায় দুৰ্বল বুজায় সো there are 7 days in a week এটা সপ্তাহত 7 দিন থাকে নেক্সট কোৱেশ্চন চাও আমি 120 নম্বৰ কোৱেশ্চন what is the synonym of desire এই desire শব্দটোৰ synonym কি হ'ব সমাৰ্থক শব্দ কমেন্ট কৰিবলৈ চেষ্টা কৰা ইয়াৰ লাইভ সেকশনত সো desire শব্দটোৰ আনসাৰ যিসকল অপচন বি কৰি আছা আৰু desire মানে কি বুজায় আশা আকাংক্ষা এটো desire বুজায় আৰু এটো আনসাৰ সেম হ'ব wish এটোৱে সেম বুজায় সো ইয়াৰ আনসাৰ হ'ব অপচন বি wish সো এয়া আছিলে আজিৰ ভিডিওটোৰ লাষ্ট কোৱেশ্চন যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়া যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা বেল আইকনটো প্ৰেছ কৰিলে যেতিয়া আমি ভিডিও আপলোড কৰো তেতিয়া নোটিফিকেশন আপোনালৈ যায় সো যদি ভিডিওটো অতি সোনকালে চাবলৈ হলে বেল আইকনটো প্ৰেছ কৰি দিবা আৰু যিসকলে এতিয়ালৈকে পৰীক্ষা মিত্ৰ নামৰ এপটো ইনষ্টল কৰা নাই ইনষ্টল কৰি লোৱা ই অলৰেডি প্লে ষ্টৰত আছে আৰু পিডিএফ লবৰ বাবে কাৰণ এতিয়াৰ পৰা পিডিএফ পৰীক্ষা মিত্ৰ নামৰ এপত দিয়া হ'ব আৰু আমাৰ এই চেনেলত অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে বিভিন্ন কোৰ্সসমূহ আপলোড হৈ আছে সেইকেইটা চাবলৈ হলে ভিডিওৰ ডেসক্ৰিপচন চেক কৰা ডেসক্ৰিপচনত ইয়াৰ প্লেলিষ্টৰ লিংক বনাই দিয়া হৈছে তাৰ পৰা ক্লিক কৰিলে প্লেলিষ্ট খোল খাব তাৰ পৰা গৈ ভিডিওকেইটা সিৰিয়ালি চাব পাৰিবা এই ভিডিওটো ইমানেই আছিল ধন্যবাদ